নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছোঁ আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকলৈ আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকন দি টিপি দিয়ক সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বলক আজি নিয়োগ বাতৰিটো চাই লওঁ চাওক আজি নিয়োগ বাতৰি আহিছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা ইয়াৰ পদ আৰু অন্যান্যবিলাক চাই লওঁ বলক চাওক ইয়াৰ প্ৰথম পদটিৰ নাম হৈছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু ইয়াত শিক্ষাগত অৰ্হতা বিচাৰিছে কেণ্ডিডেটজন মিনিমাম এইচএছ পাছ হ'ব লাগিব আৰু লগতে ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স হাই সেকেন্ডাৰী লেভেলত থাকিব লাগিব আৰু লগতে এবছৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট থাকিব লাগিব আৰু চাওক ইয়াৰ দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকালৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে এটা আৰু চাওক এই পদটিৰ নাম হৈছে ৰিসেপশনিষ্ট আৰু ইয়াত মিনিমাম শিক্ষাগত অৰ্হতা বিচাৰিছে কেণ্ডিডেটজন এইচএছ পাছ হ'ব লাগিব আৰু লগতে এবছৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্লোমা থাকিব লাগিব আৰু চাওক ইয়াত দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকালৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে দুটা আৰু বয়স এই পদকেইটাৰ কাৰণে বয়স বিচাৰিছে 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থী হ'লে আবেদন কৰিব পাৰিব আৰু চাওক আপুনি অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদন কৰোঁতে অনলাইন ৱেবছাইট হৈছে www.gmcassam.govt.in আৰু চাওক আপুনি অনলাইন আবেদন কৰোঁতে 2 কপি পাছপোৰ্ট সাইজৰ ফটো সাবমিট কৰিব লাগিব SSLC এডমিট কাৰ্ড সাবমিট কৰিব লাগিব আৰু অল মাৰ্কশিট সাৰ্টিফিকেট আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু PRC আপলোড কৰিব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপলোড কৰিব লাগিব আৰু চাওক আবেদনৰ অন্তিম তাৰিখ হৈছে 14 তাৰিখ 2 মাহ 2020 আৰু চাওক আবেদন লোৱা হ'ব 30 তাৰিখ 1 মাহ 2020 ৰ পৰা আৰু চাওক এটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট এই অফিচিয়েল এডভাৰটাইজমেন্ট আপুনি আমাৰ অফিচিয়েল ৱেবছাইট www.niyugassam.in লৈ আহিব চেক কৰি চাব পাৰে আৰু আপুনি যদি এই পদকেইটাৰ কাৰণে আগ্ৰহী যোগ্য হয় তেন্তে আপুনি অতি সোনকালে আবেদন কৰি দিয়ক চাওক আৰু এটা নটিফিকেশন আহিছে এটো গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা ইয়াৰ পদ আৰু অন্যান্যবিলাক চাই লওক চাওক ইয়াত প্ৰথম পদটিৰ নাম হৈছে e.t.c টেকনিচিয়ান আৰু ইয়াত মিনিমাম শিক্ষাগত অৰ্হতা হৈছে কেণ্ডিডেটজন SSLC পাছ হ'ব লাগিব আৰু লগতে e.t.c টেকনিচিয়ানৰ সাৰ্টিফিকেট বা ডিপ্লোমা থাকিব লাগিব আৰু দৰমহা ইয়াত মুঠ দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকালৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে দুটা আৰু চাওক এই পদটোৰ নাম হৈছে ৰেডিঅ'থেৰাপি টেকনিচিয়ান আৰু ইয়াত মিনিমাম শিক্ষাগত অৰ্হতা বিচাৰিছে কেণ্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব লগতে সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব আৰু লগতে ডিপ্লোমা থাকিব লাগিব ৰেডিঅ'থেৰাপি টেকনিচিয়ানৰ আৰু শিক্ষা দৰমহা এই পদটিৰ দৰমহা হৈছে 14000 টকাৰ পৰা 60500 টকালৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে এটা আৰু চাওক এই পদটিৰ নাম হৈছে মোল্ড ৰুম টেকনিচিয়ান আৰু ইয়াত শিক্ষাগত অৰ্হতা বিচাৰিছে কেণ্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ সৈতে আৰু লগতে ডিপ্লোমা থাকিব লাগিব মোল্ড ৰুম টেকনিচিয়ান কোৰ্ছৰ বা হায়াৰ সেকেন্ডাৰী সায়েন্স আৰু লগতে মোল্ড ৰুম ট্ৰেইনিং ফ্ৰম govt যিকোনো এখন govt ইনষ্টিটিউটৰ পৰা আৰু লগতে 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু দৰমহা এই পদটিৰ কাৰণে দৰমহা আছে 14000 টকাৰ পৰা 60500 টকালৈকে আৰু লগতে গ্ৰেড পে আছে 6200 টকা আৰু ইয়াত মুঠ পদৰ সংখ্যা হৈছে দুটা আৰু চাওক বয়স এই পদটিৰ কাৰণে বয়স বিচাৰিছে 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থী হ'লে আবেদন কৰিব পাৰিব আৰু চাওক আপুনি অনলাইন আবেদন কৰিব লাগিব আপুনি অনলাইন আবেদন কৰোঁতে ৱেবছাইট হৈছে www.gmcassam.govt.in আপুনি অনলাইন আবেদন কৰিব লাগিব আৰু চাওক আপুনি অনলাইন আবেদন কৰি 2 কপি হেহতীয়া পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ আপলোড দিব লাগিব আৰু এডমিট কাৰ্ড SSLC এডমিট কাৰ্ড দিব লাগিব আৰু সকলো অল মাৰ্কশিট সাৰ্টিফিকেট আপুনি আপলোড দিব লাগিব কাষ্ট সাৰ্টিফিকেট আৰু পাৰ্মানেন্ট PRC আৰু এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন কাৰ্ড আপুনি আপলোড দিব লাগিব চাওক আবেদনৰ অন্তিম দিন হৈছে 14 তাৰিখ 2 মাহ 2020 আৰু চাওক আবেদন লোৱা হ'ব 30 তাৰিখ 1 মাহ 2020 ৰ পৰা আৰু আবেদন আপুনি যেহেতু অনলাইন আবেদন লোৱা হ'ব অনলাইন আবেদন লওঁতে অনলাইন আবেদনৰ ৱেবছাইট হৈছে www.gmcassam.govt.in আৰু চাওক এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট এই অফিচিয়েল এডভাৰটাইজমেন্ট আৰু এই গোটেই পোষ্টে আমাৰ অফিচিয়েল ৱেবছাইট www.niyugassam.in লিখিত আকাৰে আছে আপুনি আমাৰ অফিচিয়েল ৱেবছাইটলৈ আহি এই গোটেই পোষ্টে এবাৰ চেক কৰি চাব পাৰে তেনেহলে বন্ধু বান্ধৱীসকল যদি আপুনি এই পদকেইটাৰ কাৰণে আগ্ৰহী আৰু যোগ্য হয় তেনেহলে আপুনি অতি সোনকালে আবেদন কৰি দিব যেহেতু অনলাইনত আবেদন লোৱা হ'ব
তেনেহ'লে বন্ধু-বান্ধৱীসকল আজিলৈ বিদায় মাগিছোঁ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰে আমি আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে সকলোবিলাক খবৰ প্ৰথমে পাবলৈ বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম